নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? নিশ্চয়কৈ ভালে আছে। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ কামৰূপ মেট্ৰ' চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ পৰা খবৰ লৈ আহিছোঁ। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গুৱাহাটীয়ে অফিচ পিয়ন পদৰ বাবে আবেদন প্ৰকাশ কৰিছে আৰু ইয়াতে টোটেল পোষ্ট আছে 2টা। কিন্তু এই 2টা পদৰ এটা ST হিলছৰ বাবে ৰিজাৰ্ভ আছে আৰু এটা EWS যিটো ইকনমিকেলি উইকাৰ সেকশন বুলি কয় তেওঁলোকৰ বাবে এটা পোষ্ট ৰিজাৰ্ভ আছে। গতিকে 2টা পোষ্ট ৰিজাৰ্ভ কেটেগৰীৰ বাবে আৰু স্কেল দিয়া হৈছে 12,000ৰ পৰা 52,000লৈ আৰু লগতে গ্ৰেড পে হৈছে 3,900 টকা। এইটো পে বেণ্ড 1ৰ কেটেগৰীত পৰিব আৰু এই এডভাৰটাইজমেণ্টটো ওলাইছিলে 3 ফেব্ৰুৱাৰী 2022 চন তাৰিখে আৰু এডভাৰটাইজমেণ্ট নাম্বাৰটো হৈছে CJM-K229। এইটো হৈছে এডভাৰটাইজমেণ্ট নাম্বাৰ। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়ালৈ। কি শিক্ষাগত অৰ্হতা লাগিব, কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। ইয়াতে এডুকেশ্যন লাগিব মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, কিন্তু হাই ছেকেণ্ডাৰী পাছ হ'ব নালাগিব। মানে হাই ছেকেণ্ডাৰীৰ তলৰ কেণ্ডিডেটবিলাকেহে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমালৈ আহিছোঁ। মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব আৰু এই বয়সটো ধৰিব 1/1/2022 চনৰ তাৰিখলৈকে। আৰু যিসকল SC, ST, OBC বা MOBC, PWD কেটেগৰী আছে তেওঁলোকে চৰকাৰী নিয়ম অনুসৰি যিখিনি বয়সৰ সময়সীমা ৰেহাই পাব তেওঁলোকে পাই যাব। বন্ধু বান্ধৱীসকল, যিসকল হাই ছেকেণ্ডাৰী পাছ কৰা নাই আৰু মিনিমাম ক্লাছ 8 পাছ কৰিছে তেওঁলোকে যদি চাকৰি বিচাৰি আছে তেওঁলোকে এই পদ 2টা এপ্লাই কৰিব পাৰে। আপোনালোকৰ ওচৰত এটা সুযোগ আহিছে। এতিয়া আহিছোঁ জেনেৰেল কণ্ডিশ্যনলৈ আৰু যিসকল প্ৰাৰ্থী বা কেণ্ডিডেটে আগ্ৰহী এপ্লাই কৰিবলৈ তেওঁলোকে নিশ্চয়কৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কেনেকৈ কি কৰিব লাগে মই কৈ দিছোঁ। আৰু যিসকল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। ইয়াতে ভালেকেইটা পইণ্ট দি দিছে তেওঁলোকে, কিন্তু ইয়াৰে মই ইম্পৰ্টেণ্টখিনিহে পঢ়ি শুনাই দিছোঁ আপোনালোকৰ ওচৰলৈ। পোনপ্ৰথমতে আপোনালোকৰ যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, শিক্ষাগত অৰ্হতা বা আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট আছে, সেই সকলোবিলাক যিমানবিলাক ডকুমেণ্টছ আছে সেই সকলোবিলাক সেল্ফ এটেষ্টেড কৰিব লাগিব আৰু লগতে এপ্লিকেশ্যনৰ সৈতে এইখিনি এটাচ কৰি দিব লাগিব। নেক্সট আহিছোঁ 3 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজৰ কালাৰ ফটো লাগিব আৰু লগতে এখন সেল্ফ এড্ৰেছ এনভেলপ এখন লাগিব। সেল্ফ এড্ৰেছ এনভেলপ মানে আপোনাৰ নিজৰ এড্ৰেছটো লিখি পিনে এপ্লিকেশ্যনৰ সৈতে গাঁঠি দিব লাগিব। আৰু এই এনভেলপখন আৰু এই লেফাফাখন আৰু এই লেফাফাটোৰ চাইজ হৈছে 5 cm × 11 cm। এই চাইজৰ আপোনালোকে দোকানত গ'লে লেফাফাটো পাই যাব আৰু এপ্লিকেশ্যনৰ সৈতে একেলগে গাঁঠি এইটো এপ্লাই কৰিব লাগিব। আৰু এইটো অনলাইনৰ যোগেদি এপ্লাই কৰা চিষ্টেম দিয়া নাই, অনলি অফলাইনৰ যোগেদিহে এপ্লাই কৰিব লাগিব। আৰু যিসকলে অলৰেডি ইতিমধ্যে কাম কৰি আছে বিভিন্ন জেগাত তেওঁলোকে কিন্তু NOC লৈ পিনে প্ৰপাৰ চেনেলৰ যোগেদি এপ্লাই কৰিব লাগিব। এতিয়া আহিছোঁ এপ্লিকেশ্যন এপ্লাই কৰাৰ লাষ্ট ডেট। লাষ্ট ডেটটো হৈছে 18/2/2022 চন সন্ধিয়া 5 বজালৈ। সেই তাৰিখ বা তাৰ আগতে আপোনালোকে বাই পোষ্ট নহ'লে আপোনালোকে তেওঁলোকৰ অফিচত গৈ পিনে ড্ৰপ বক্সত এপ্লিকেশ্যন ফৰ্মখন দি থৈ আহিব পাৰে। গতিকে এপ্লিকেশ্যন ফৰ্মৰ সৈতে যিমানবিলাক ডকুমেণ্টছ আছে, এডুকেশ্যন কোৱালিফিকেশ্যনেই হওক, কাষ্ট চাৰ্টিফিকেটেই হওক, এই সকলোবিলাক সেল্ফ এটেষ্টেড কৰিব লাগিব। লগতে 3 কপি পাছপোৰ্ট চাইজৰ ফটো লাগিব। এপ্লিকেশ্যন ফৰ্ম মানে হৈছে আছাম গেজেটৰ যিটো পাৰ্ট 9ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনালোকে দোকানত গৈও পাব আৰু মই মোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ কেনেকুৱা হ'ব ফৰ্মখন। আপোনালোকে সেই ষ্টাইলত বনালেও হ'ব আৰু দোকানত গ'লেও আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ক'লে তেওঁলোকে দোকানীবিলাকে বুজি পাই যাব। গতিকে আপোনালোকে তেওঁলোকৰ পৰা সংগ্ৰহ কৰি ধুনীয়াকৈ ফিল আপ কৰিব। আৰু এই ফৰ্মখন ফিল আপ কৰোঁতে মোবাইল নাম্বাৰটো দিবই লাগিব আৰু ইমেইল নাম্বাৰটো দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনত, যাতে পিছত তেওঁলোকে আপোনালোকৰ সৈতে সংযোগ কৰিব পাৰে, মোবাইলৰ যোগেদিয়েই হওক বা ইমেইলৰ যোগেদিয়েই হওক। গতিকে নিশ্চয়কৈ যদি আপোনালোকৰ ইমেইল ID নাই, ধুনীয়াকৈ ইমেইল IDটো বনাই ল'ব। অতি সহজ, ইউটিউবত গৈ আপোনালোকে চাই ল'ব পাৰে কেনেকৈ ইমেইল IDটো বনাব পাৰে। সেইখিনি আছিল থুলমূলকৈ। তাৰপিছত নেক্সট ষ্টেপলৈ আহিছোঁ। এই 2টা পদৰ বাবে পোনপ্ৰথমতে ৰিটন টেষ্ট হ'ব আৰু যিসকল প্ৰাৰ্থীয়ে ৰিটন টেষ্টত পাছ কৰিব তেওঁলোকক ভাইভাৰ কাৰণে মাতি পঠোৱা হ'ব। 8 নম্বৰ পইণ্টলৈ আহিছোঁ। এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ আগতে ওপৰত লিখিব লাগিব টু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটী আৰু কোনটো পদৰ বাবে এপ্লাই কৰিছে
সেইটো লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পোষ্টৰ নামটো লিখিব লাগিব অফিচ পিয়ন বুলি এই এপ্লিকেশ্যন ফৰ্মখনৰ লগতে যিখন সেলফ এড্ৰেছ এনভেলপ থাকিব দুটা এই সকলোবিলাক যিখন মেইন লেফাফাত ভৰাব সেই লেফাফাখনত আপোনালোকে ওপৰত লিখিব লাগিব সেই একে লিখিব লাগিব টু দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' গুৱাহাটী এইখিনি লিখিব লাগিব আৰু এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ অফিচ পিয়ন বুলি এই কেপিটেল লেটাৰত এইখিনি ক্লিয়াৰকৈ লিখিব লাগিব তাৰপিছত আপোনালোকে বাই পোষ্ট কৰে বা অফিচত গৈ যিকোনো এটা মাধ্যমৰ যোগেদি আপোনালোকে এপ্লিকেশ্যনখন দি থৈ আহিব পাৰে এইখিনি আছিল থুলমূল পৰীক্ষা ৰিটাৰ্ণ টেষ্ট দিয়া বা ইণ্টাৰভিউ দিয়াত কোনো ধৰণৰ টিএ দিয়া নহ'ব তাৰপিছত 11 নম্বৰ পইণ্টত লিখিছে যেতিয়া তেওঁলোকে এডমিট কাৰ্ড ইছ্যু কৰিব প্ৰাৰ্থীসকলে এডমিট কাৰ্ডবিলাক তেওঁলোকৰ অফিচৰ পৰা কালেক্ট কৰিব লাগিব অফিচ মানে হৈছে যিটো গুৱাহাটীত আছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ যিটো কামৰূপ ডিষ্ট্ৰিক্টৰ অফিচ আছে সেই অফিচত গৈ এডমিট কাৰ্ডবিলাক সংগ্ৰহ কৰিব লাগিব আৰু যদি আপোনালোকে সবিশেষ জানিবলৈ বিচাৰে তেওঁলোকৰ ৱেবছাইটলৈ গৈ চাব পাৰে ৱেবছাইটটো হৈছে www.kamrupjudiciary.gov.in এই ৱেবছাইটত গৈ চাব পাৰে আৰু এডভাৰটাইজমেণ্টটো যদি সবিশেষ জানিবলৈ বিচাৰিছে মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে গৈ লিংকটো ক্লিক কৰিলে সকলোখিনি গম পাই যাব এইখিনি আছিল আজিৰ খবৰটো আৰু বন্ধু বান্ধৱীসকল এনেদৰে মই ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ যদিও মই সম্পূৰ্ণকৈ ৰেগুলাৰ হ'ব পৰা নাই আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ এনেকৈ উৎসাহ জনাই থাকিব ভৱিষ্যতে আৰু যাতে আপোনালোকৰ সুবিধা হয় তাৰ বাবে সদায় চেষ্টা কৰি থাকিম আৰু যিসকল নতুন দৰ্শক বা নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে যাতে ভৱিষ্যতলৈ কিছুমান নটিফিকেশ্যন বা খবৰবিলাক পাই থাকে আজিলৈ ইমানতে ধন্যবাদ